বন্ধু-বান্ধৱীসকল জ্ঞানমালা আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল পুনৰ জিকেৰ শিতানত কেইটামান জিকেৰ প্ৰশ্ন লৈ আপোনালোকলৈ ভিডিঅ'টি আগবঢ়াইছোঁ। আহক ভিডিঅ'টো এবাৰ চাই লওঁ। আজিৰ প্ৰথম প্ৰশ্ন, ৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াৰ উত্তৰ হ'ব অশোক স্তম্ভ। ৰাষ্ট্ৰীয় সংগীতটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জন গণ মন। ৰাষ্ট্ৰীয় গীতটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বন্দে মাতৰম। ৰাষ্ট্ৰীয় পশু কি? ইয়াৰ উত্তৰ হ'ব বাঘ। ৰাষ্ট্ৰীয় পক্ষী কি? ইয়াৰ উত্তৰ হ'ব ময়ূৰ। আমি সকলোৱে জানো। ৰাষ্ট্ৰীয় ফুল কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পদুম। ৰাষ্ট্ৰীয় ফল কি? আম। ৰাষ্ট্ৰীয় ফল আম। ৰাষ্ট্ৰীয় গছ কি? ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? বট গছ। ৰাষ্ট্ৰৰ ৰাজধানী ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নতুন দিল্লী। অন্তিমটো প্ৰশ্ন, ৰাষ্ট্ৰীয় পতাকা কি? উত্তৰ হ'ব তিৰংগা পতাকা। আজিৰ ভিডিঅ'টিত ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।